ভাবে ভাব আজি দানৱ প্ৰতি ইমান আয়োজন কৰিছে এই দুৰ্যোধন আহিব বুলি গম পাই কোমৰ সিংহাসনৰ ব্যৱস্থা কৰিছে মহাদৰ্পে বসিল দুৰ্যোধন যদিও লোকপ্ৰবাদ আছে ৰজা দুৰ্যোধন দুৰ্যোধন কোনোদিন ৰজা হোৱা নাছিল কিন্তু এনে এটা মুখে মুখে প্ৰবাদ চলি আছে যে ৰজা দুৰ্যোধন কোনোদিন ৰজা হোৱা নাছিল আৰু সেয়েহে সেই কোমৰ সিংহাসনত বহিব পায় দুৰ্যোধনে নিজকে অনুভৱ কৰাইছে আৰু হ'ব দে ৰজা যেতিয়া অনুভৱটো দুৰ্যোধনে মনতে ভাবিলে সেয়েহে কৃষ্ণক অকণমানো মাত বোল নকৰে তেওঁ যে আগতীয়াকৈ আহিছে আৰু ব্যাসদেৱে দুৰ্যোধনক মদান্ধ অজ্ঞান বুলি অভিহিত কৰি থৈ গৈছে কত পৰে আহি সময়ৰ অন্তত যেতিয়া অৰ্জুন আহি উপস্থিত হৈ দেখিলে যে বীৰদৰ্পে সীতানৰ ফালে সোণৰ সিংহাসনত দুৰ্যোধন বহি আছে এতিয়া অৰ্জুন বহিবলৈ কোনো আসন পোৱা নাই কি কৰা যায় প্ৰভুৰ চৰণৰ